নমস্কাৰ, ভালনে সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই আজি আৰু এটি দিহানাম গাবলৈ ওলাইছোঁ। দিহানাম মানে যোৱাকালি দিছিলোঁ যে ভিডিঅ'টো, সেই ভিডিঅ'টোত 1 চাপৰিৰ পৰা দিছিলোঁ মই। আজি 3 চাপৰিৰ পৰা 4 চাপৰিলৈকে দিম আৰু আপোনালোকে নামটি ভালদৰে শুনিব বুলি আশা কৰিলোঁ। আৰু আগত এগৰাকী আয়ে কৈছিলে মোক যে মই বাওঁ হাতে নাম ধৰিছোঁ বুলি, চাপৰি ধৰিছোঁ বুলি, কিন্তু মোৰ কেমেৰাটো আগফালৰ কেমেৰা লৈছোঁ যে সেইকাৰণে মানে মোক বাওঁ হাতৰ নিচিনা লাগে, এখন বাওঁ হাতৰ নিচিনা লাগে, কিন্তু মই এখন সোঁ হাত, মই এনেকৈ চাপৰিটো ধৰোঁ, এখন সোঁ হাত হয়। তেনেকৈ কৈছিলে, বেয়া পোৱা নাই বাৰু, তেখেতেও ভালকৈ কৈছে বাওঁ হাতে ধৰা নিচিনা লাগিছে বুলি, কিন্তু মই বাওঁ হাতে ধৰা নাই, সোঁ হাতে ধৰিছোঁ। আৰু এজন দাদা নে ভাইটি হয় নাজানো, তেওঁ কৈছে যে মোক নামটো লিখি লিখি দিবলৈ দিছে, ভাল লাগিছে কাৰণে মই লিখি লিখি দিবলৈ চেষ্টা কৰিম বাৰু। সময়ো নহয় যে সেইকাৰণে সময়ৰ ভাৱত মই তেনেকৈ দি দিওঁ। আৰু আজি মই 3 চাপৰিৰ পৰা 4 চাপৰিলৈ আপোনালোকলৈ দিহানাম ভাগ আগবঢ়াইছোঁ। কৃষ্ণ। হে বৈকুণ্ঠৰে পৰা আহে শংকৰ গুৰু, শ্ৰীমদ ভাগৱত লয়ে ৰাম ৰাম, ৰাম হৰি নাম ৰখে বৈকুণ্ঠৰ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী ৰাম ৰাম। হে বৈকুণ্ঠৰে পৰা আহে শংকৰ গুৰু, শ্ৰীমদ ভাগৱত লয়ে ৰাম ৰাম, ৰাম শ্ৰীমন্ত শংকৰে পাৰা ভাঙি দিলে, বৰহে ব্ৰহ্মাণ্ডক ভেদি ৰাম ৰাম, ৰাম বৈকুণ্ঠৰে পৰা আহে শংকৰ গুৰু, শ্ৰীমদ ভাগৱত লয়ে ৰাম ৰাম, ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী, বহে বৈকুণ্ঠৰ পৰা ৰাম ৰাম। হে বৈকুণ্ঠৰে পৰা আহে শংকৰ গুৰু, শ্ৰীমদ ভাগৱত লয়ে ৰাম ৰাম। আমাৰ শংকৰ গুৰু ফুলৰে চানেকি, আমাৰ শংকৰ গুৰু উঘান এটা চেৰেকি, বৰদোৱা বৰপেটা শালৰ সঁজুলি, মনে বাছি লোৱা চেলেংখনি, আৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা হে, আমাৰ শংকৰ গুৰু ফুলৰে চানেকি, আমাৰ শংকৰ গুৰু উঘান এটা চেৰেকি, বৰদোৱা বৰপেটা শালৰ সঁজুলি, মনে বাছি লোৱা চেলেংখনি, হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰৰ সিন্ধু হে, আমাৰ শংকৰ গুৰু ফুলৰে চানেকি, আমাৰ শংকৰ গুৰু উঘান এটা চেৰেকি, বৰদোৱা বৰপেটা শালৰ সঁজুলি, মনে বাছি লোৱা চেলেংখনি, হেনয় কি পালো শংকৰৰ বিনাই, নাই নাই আন বন্ধু হে, আমাৰ শংকৰ গুৰু ফুলৰ
কৰে চানে কি আমাৰ শংকৰ গুৰু ঘান এটা চেৰেকি বৰদোৱা বৰপেটা শালৰ সজুলি মনে বাচি লোৱা চেলেংখনি